12 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ 13 দিনীয়া ৰাস মহোৎসৱ উদযাপন হ'ব আৰু অহা 24 নৱেম্বৰ নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ 86 সংখ্যক নলবাৰী ৰাস মহোৎসৱ অহা 12 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব। পূৰ্বৰ তুলনাত অধিক নতুনত্বৰে উদযাপন কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। উল্লেখ্য যে 85 লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা বুলি জানিবলৈ দিছে হৰি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক নগেন ডেকাই। 86তম নলবাৰী ৰাস মহোৎসৱ। এইবাৰ ৰাইজে কিবা বিশেষ দেখা পাব নেকি? এইবাৰ 80টা স্থলত কৃষ্ণৰ ৰাসলীলা সজোৱা হ'ব। ভগৱান শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত কৰা বিভিন্ন ৰাসলীলাৰ মৃন্ময় মূৰ্তিবোৰ দৰ্শনাৰ্থীৰ বাবে মুঠ 80টা স্থলত স্থাপন কৰিব। ইতিমধ্যে স্থল নিৰ্মাণ আৰু মৃন্ময় মূৰ্তি সজাৰ কাম পূৰ্ণগতিত চলি আছে। কলকাতাৰ মৃন্ময় শিল্পী বিক্ৰম পালৰ নেতৃত্বত মৃন্ময় মূৰ্তি দিন ৰাতি একাকাৰ কৰি নিৰ্মাণ কাম চলি আছে। 20 ফুট দৈৰ্ঘ্যৰ বৃহদাকাৰ ডাইনেছৰে মুহিব দৰ্শনাৰ্থীক। হৰি মন্দিৰ খোলাৰ পৰা ৰাস মহোৎসৱ মেলালৈ যোৱা মূল প্ৰৱেশদ্বাৰৰ ওপৰৰ দুয়োফালে 20 ফুট দৈৰ্ঘ্যৰ বিদ্যুৎ চালিত দুটাকৈ বৃহৎকাৰৰ ডাইনছৰ থাকিব। বিদ্যুৎ চালিত ডাইনছৰ দুটাই দৰ্শনাৰ্থীক আমোদ দিব বুলি আশা কৰিছে ৰাস মহোৎসৱ সমিতিয়ে। ইয়াৰ উপৰি অসম পৰ্যটন নিগমে পূৰ্ণ সহযোগ আগবঢ়াবলগীয়া নলবাৰী ৰাস মহোৎসৱত পৰ্যটকৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৰাস মহোৎসৱ সমিতিয়ে। জানিব পৰা মতে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে দৰ্শনাৰ্থী উঠিব পৰা কেইবাটাও হট এয়াৰ বেলুন উৰুৱাব পৰ্যটন বিভাগে। তদুপৰি পাগলাদিয়াৰ বুকুত 10টা তম্বুঘৰ সাজি নিশা পৰ্যটকক পৰিয়ালসহ তাত থকাৰ ব্যৱস্থা কৰিব। তাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিব জিলা প্ৰশাসনে। আনহাতে নলবাৰী ৰাস মহোৎসৱ উপলক্ষে ৰাস মহোৎসৱ চলি থকা দিনকেইটাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ বিশেষ সেৱা থাকিব। হৰি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক নগেন ডেকাই জানিব দিয়া মতে উক্ত দিনকেইটাত নলবাৰী ৰাস মহোৎসৱৰ পৰা গুৱাহাটী আৰু বঙাইগাঁৱলৈ প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে ASTC বাছ চলি থাকিব। তদুপৰি নলবাৰী ASTC বাছ আস্থানৰ পৰা ৰাস মহোৎসৱ উপলক্ষে 15খন বাছৰ বিশেষ সেৱা থাকিব। মৃন্ময় মূৰ্তিৰ দুটা বৃহৎকায় ডাইনছৰ আৰু সন্মুখ ভাগত ৰাস্তাত আমি কুৰুক্ষেত্ৰৰ গীতাৰ যিখন ৰথ বৃহৎ আকাৰত নিৰ্মাণ কৰিম, নৰসিংহ ৰথটো নিৰ্মাণ কৰিম আৰু নলবাৰীত মানৱ ৰাসৰ প্ৰদৰ্শন হ'ব। এইবাৰ মাজুলীৰ মানৱ ৰাস মানুহৰ দ্বাৰা যি ৰাস হয় তিনিদিনীয়াকৈ 15, 16, 17 বৰ্তমান কিমানজন কৰ্মচাৰীয়ে কাম কৰি আছে? আমাৰ প্ৰায় 200 কৰ্মচাৰীয়ে অহৰহ কাম কৰি আছে। কিমান দিন আগৰ পৰা প্ৰস্তুতি চলি আছে? প্ৰস্তুতি আমাৰ যোৱা 15 অক্টোবৰৰ পৰা প্ৰস্তুতি কৰ্ম আমি আৰম্ভ কৰিছোঁ আৰু বাকীবিলাক আপোনালোকে অনুমান কৰিছে যে এইবাৰ আমাৰ সন্মুখভাগৰ ৰাস্তাত যথেষ্ট অসুবিধা হৈছে। এইবিলাক কৰি আছোঁ। আপোনালোকে চাব যে আমাৰ JCB লাগি আছে।